বন্ধুসকল আজি ভিডিঅ'ত আমি কথা পাতিম কাৰোবাক চাই ভাল লাগে তেওঁক তুমি মনে মনে পছন্দ কৰা তেওঁৰ সৈতে কথা বতৰা পাতি তেওঁৰ আচৰণবোৰ চাই তেওঁৰ সকলোবোৰ বস্তু চাই তুমি বলিয়া হৈ গৈছা তেওঁতো তোমাক ইমপ্ৰেছ কৰিয়েই পেলাইছে এতিয়া সময় হৈছে যে তুমি তেওঁক ইমপ্ৰেছ কৰিব লাগে তুমি যিমানখিনি তেওঁক গুৰুত্ব দিয়া যিমানখিনি এটেনশ্যন দিয়া সেইজনী ছোৱালীজনীয়ে তোমাক সিমানখিনি এটেনশ্যন দিয়ে নহ'লে ৰিলেশ্যনশ্বিপত কেনেদৰে আহিবা তো এতিয়া সময় হৈছে যে তুমি তেওঁক ইমপ্ৰেছ কৰিব লাগিব তো এনেকুৱা তুমি কি কৰিব লাগিব সেই সকলোবোৰ লৈ আজি এই ভিডিঅ'ত আলোচনা কৰিম তো আশা কৰোঁ যদিহে তুমি তাইক ইমপ্ৰেছ কৰিব বিচৰা তেতিয়াহ'লে মই কোৱা কথাবোৰ নিশ্চয় শুনিবা আৰু নিশ্চয় ভালদৰে ফ'ল' কৰিবা তো বলা ভিডিঅ'লৈ আগবাঢ়োঁ আৰু ধুনীয়া কৰি বুজাই ক'বলৈ চেষ্টা কৰোঁ যে তাই আপোন হ'বলৈও হ'লে তাইৰ ক্ৰাছ হ'বলৈ হ'লে এনেকুৱা তুমি কি কৰিব লাগিব তো বলা ভিডিঅ'লৈ আগবাঢ়োঁ তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰোঁ যে এতিয়ালৈকে যদিহে ভিডিঅ'টোত লাইক এটা কৰা নাই তেতিয়াহ'লে সোনকালে এটা লাইক কৰি দিয়া তোমাৰ এটা লাইকে বহুতখিনি মটিভেট কৰে ভিডিঅ' বনাবলৈ তো যদিহে কৰি দিছা বহুত বহুত ধন্যবাদ তো বলা ভিডিঅ'লৈ আগবাঢ়োঁ সকলোতকৈ প্ৰথম পইণ্টটো হৈছে যে যদিহে তুমি তাইৰ কাষৰ মানুহজন হ'বলৈ বিচৰা যদিহে তুমি বিচৰা তাই তোমাক পচন্দ কৰক তোমাক সন্মান কৰক তোমাৰ ভেলু বুজি পাওক তো প্ৰথম যিটো কাম কৰিব লাগিব সেইটো হৈছে যে তুমি তাইক বেছিকৈও ক'বলৈ দিয়া আৰু তুমি অলপমান কম কৰি কোৱা খুব মনোযোগেৰে তেওঁৰ কথা বতৰাবোৰ শুনা আৰু খুব বেছি কৰি ইণ্টাৰেষ্ট দিয়া ঠিক আছে কাৰোবাক যেতিয়া আমি আপোন বুলি ভাবি লওঁ কাৰোবাক যেতিয়া আমি পচন্দ কৰোঁ তাৰ মাজত বহুতবোৰ কাৰণ থাকে যে অমুক কাৰণৰ কাৰণে তাইক ভাল লাগে ঠিক আছে তাৰ মাজত প্ৰধান যিটো কাৰণ হয় সেইটো হৈছে যে যেতিয়া কোনোবা আমাৰ কথা বতৰাবোৰ শুনে আমাৰ কথা বতৰাবোৰ শুনি এইটো বস্তু বুজায় যে তোমাৰ কথা বতৰাবোৰ শুনি বহুত বেছি এনজয় কৰি আছোঁ বা তোমাৰ কথা বতৰাবোৰ শুনি প্ৰেৰণা পাওঁ ঠিক আছে তো আমাক ভাল লাগে তেওঁৰ সৈতে কথা বতৰা পাতিবলৈ নেক্সট টাইম মানে আগ্ৰহী হৈ থাকোঁ যে কেতিয়া তেওঁক মই লগ পাম কেতিয়া মনৰ কথাবোৰ শ্বেয়াৰ কৰিম তো সেইটো বস্তু হয় ঠিক আছে তো সেইটোৱে মই তোমাক বুজাব বিচাৰিছোঁ যে যেতিয়া তেওঁ তোমাৰ সৈতে কথা বতৰাবোৰ শ্বেয়াৰ কৰি মানে ভাল পাব মজা পাব তেওঁক তেতিয়া এনেকুৱা লাগিব যে তুমি কাষৰ মানুহজন তুমি তেওঁক বুজি পোৱা ঠিক আছে তো চাওক কথাষাৰে এনেকুৱা যে বহুত ল'ৰাকে লাগে যে ছোৱালীৰ কথাত লজিক নাই কি কৈ থাকে ক'ৰ কথা ক'ত নি পেলাই লগাই থাকে মানে মাথাই কাম নকৰে তো মই তোমাক ক'ব বিচাৰিম যে বুদ্ধিৰে কাম কৰিবলৈ শিকা ঠিক আছে যদিহে তোমাৰ তাত এনেকুৱা লাগে যে তাইৰ কথাত লজিক নাই সেই বুলি তুমি এইটো কৈ দিবা যে তোমাৰ কথাত লজিক নাই শুনি পেলাই ভাল লগা নাই তেতিয়াহ'লে তোমাৰ কাম নহ'ব ঠিক আছে তুমি ইয়াত বুদ্ধিৰে কাম কৰিব লাগিব এজনী ছোৱালী যেতিয়া তোমাৰ সৈতে কথা বতৰাবোৰ শ্বেয়াৰ কৰি থাকে যিয়ে সৰু সুৰা ইছ্যু হওক বা কিবা তোমাক জ্ঞান দি আছে তো তাইৰ তাত এনেকুৱা লাগি আছে তাই যি কৈ আছে সেয়া কি ক'ম আৰু পাৰফেক্টলি কৈ আছে ঠিক আছে তাইৰ তাত এনেকুৱা লাগি আছে যে তুমি শুনি পেলাই এনজয় কৰি আছা তো সেইটো বস্তু তুমি দেখুৱাব লাগিব যে তোমাৰ কথা বতৰাবোৰ শুনি মই এনজয় কৰি আছোঁ এনেকুৱা নহয় যে বৰ হৈ আছোঁ যদিও বা তুমি তাইৰ কথা বতৰাবোৰ শুনি বৰ হৈ আছা বিৰক্ত হৈ আছা তোমাক আমনি লাগি আছে টোপনি লাগি আছে তো এইটো বস্তু তুমি কেতিয়াও প্ৰকাশ নকৰিবা যে মই তোমাৰ কথা বতৰাবোৰ শুনি এনজয় কৰা নাই তেতিয়াহ'লে তাইক বেয়া লাগিব ঠিক আছে তোমাৰ প্ৰতি মানে ইমপ্ৰেছ নহয় ঠিক আছে তুমি এইটো বস্তু দেখুৱাবলৈ চেষ্টা কৰা প্ৰথম যে তোমাৰ কথা বতৰাবোৰ শুনি এনজয় কৰি আছোঁ মই এতিয়া ক'ব নালাগে তাইকে বুজিবলৈ সুবিধা দিয়া তো এনেদৰে তাই যিয়ে তোমাৰ সৈতে শ্বেয়াৰ কৰি আছে সেইটো তুমি ভালদৰে ৰেছপন্স কৰা যেনে ধৰি লোৱা কিবা এটা কাহিনী কৈ আছে স্কুল লাইফৰ ঠিক আছে তুমি সুধিছা তো তাই যিয়ে কৈ আছে তুমি এনেদৰে কোৱা যে সঁচাই কৰি কৈছোঁ তুমি এনেকুৱা কৰিছিলা স্কুল লাইফত সঁচাই কৰি কৈছোঁ তোমাৰ চেহেৰা চাই বিশ্বাসেই নহয় যে তুমি এনেকুৱাও কৰিব পাৰা সঁচাই কৰি কৈছোঁ তো এনেদৰে তুমি ৰেছপন্স কৰি থাকা যেনে তাইক এনেকুৱা লাগে যে কিমান বেছি তুমি এনজয় কৰি আছা তেতিয়াহে তাই আগ্ৰহী হ'ব তোমাৰ সৈতে কথা বতৰাবোৰ শ্বেয়াৰ কৰিবলৈ আৰু যেতিয়াই তুমি এইটো টেকনিক খেলি দিবা কাম হৈয়ে যাব ডেফিনেটলি চ' আমি আমাৰ আনন্দবোৰ লৈ আমি আমাৰ সুখবোৰ লৈ লগৰবোৰৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰোঁ যাক আমি পচন্দ কৰোঁ তেওঁৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰোঁ যে কেতিয়া তেওঁক লগ পাম কেতিয়া কথাবোৰ মই খুলি ক'ম ঠিক আছে কেতিয়া মই বিলাই দিম ঠিক আছে সুখ হ'লে বা দুখ হ'লে যিয়েই নহওক কিয় তো আমি আমাৰ শব্দবোৰ লৈ আমি আমাৰ কৰ্মবোৰ লৈ এক্সাইটেড হৈ থাকোঁ যে কেতিয়া তেওঁৰ সৈতে মই শ্বেয়াৰ কৰিম যেতিয়ালৈকে শ্বেয়াৰ কৰিব নোৱাৰোঁ তেতিয়ালৈকে পেটত ভাত নোসোমায় ক'লেহে মানে হজম হৈ গৈ ঠিক আছে তো তেনেকুৱা হয় আমি মানুহ তো যিয়েই নহওক কিয় তাইৰ ভিতৰতো তেনেকুৱা কিবা আছে তো তাইক তুমি ক'বলৈ দিয়া আৰু তুমি কমকৈও কোৱা পাছত তুমি ক'বা এটা সময় যেতিয়া আহিব তেতিয়া তুমিয়ে ক'ব লাগিব ঠিক আছে আৰু দ্বিতীয় নম্বৰ কথাটো হৈছে যে তুমি তাইৰ সৈতে কথা বতৰা পাতি কেতিয়াও তুমি তাইক আমনি নকৰিবা কেতিয়াও তুমি ব'ৰ নকৰিবা ঠিক আছে যদিহে তোমাৰ তাত এনেকুৱা লাগে যে ব'ৰ হ'বলৈ হৈ আছে তো তুমি টপিক চেঞ্জ কৰি দিয়া আৰু নহ'লে তুমি এনেকৈ কোৱা যে অলপমান বিজি আছোঁ পাছত মই কল বেক কৰি আছোঁ ঠিক আছে চ' কথাই এনেকুৱা বহুত দীঘলীয়া কৰিব লাগিব সেইবুলি যদি তুমি যি তাইক শুনাই থাকা তাই যদি অলপ মজা পোৱা নাই ইণ্টাৰেষ্ট লোৱা নাই তেতিয়াহ'লে কিবা লাভ আছে জানো একো লাভ নাই তাৰ সলনি তুমি এইটো কাম কৰা তাইক যেতিয়া তুমি কল কৰিবা তাৰ আগত তুমি কিছুমান এনেকুৱা ধুনীয়া ধুনীয়া টপিকবোৰ বাছি উলিয়াই লোৱা যেনে তাইক তুমি যেতিয়াই ব'ৰ হয় তাই যেতিয়া মানে
মজা নলয় সেই সময়ত তুমি তাইক এইবোৰ কথা ক'ব পাৰা ঠিক আছে যেনে তাই শুনি পেলাই অলপমান এনজয় কৰে যেনেদৰে তুমি তাইৰ সৈতে কথা বতৰা পাতি খুব বেছি এনজয় কৰা খুব বেছি তোমাৰ তাত ভাল লাগে তেনেদৰে ন তাইও তোমাৰ সৈতে কথা বতৰা পাতি তাইকো ভাল লাগিব তাইও এনজয় কৰিব লাগিব তেতিয়াহে গৈ পেলাই সম্পৰ্কটো কণ্টিনিউ হ'ব এতিয়া যদি তুমি অকল নিজেই এনজয় কৰা আৰু তাই যদি এনজয় নকৰে তাই যদি তোমাৰ কথা বতৰাবোৰ শুনি বিৰক্ত পায় তেতিয়াহ'লে কেনেদৰে কাম হ'ব ঠিক আছে বৰ কৰাতকৈ ন তুমি এইটো চেষ্টা কৰিবা যে পাছত কথা পাতিম লাগিলে ঠিক আছে মনে মনে এনেদৰে ভাবি ল'বা তো তথাপিও তুমি চেষ্টা কৰিবা যেনে তাই বৰ নহয় তাই যেনে বিৰক্ত নাপায় ঠিক আছে কিয়নো বৰিং সময়বোৰ কোনেও মিছ নকৰে ঠিক আছে বৰিং সময়বোৰৰ কথা আমি মনত পেলালে আৰু বেছি বৰ হওঁ চ' সেইকাৰণে আমি মনত নেপেলাওঁ ঠিক আছে যদি তুমি ভালদৰে কথা বতৰা পাতা লাগিলে 2 ঘণ্টা পাতিব নালাগে 10 মিনিট 15 মিনিট আধা ঘণ্টা পাতা ঠিক আছে সেই আধা ঘণ্টাৰ বহুত বেছি ভেলু থাকিব বহুত বেছি গুৰুত্ব থাকিব ঠিক আছে বৰিং কাম আৰু বৰিং মানুহৰ কথা মানুহে অলপ পচন্দই নকৰে মানুহে বিৰক্ত পায় ঠিক আছে তো যদি তোমাৰ তাত এনেকুৱা লাগে তাই তোমাৰ কথা বতৰাবোৰ শুনি ৰেছপন্স কৰা নাই বৰ হৈ আছে তেতিয়াহ'লে বিজি আছা বুলি কৈ দেখুৱাই ন ছাইড হৈ আহা ঠিক আছে পাছত তুমি কথা বতৰা পাতিবা নহ'লে তোমাৰ পাত্তা কাটা যাব লিষ্টৰ পৰা তোমাৰ নাম কাটা যাব ঠিক আছে আৰু শেষত মই আৰু এষাৰ কথা ক'ব বিচাৰোঁ যে তোমালোকে চাগে মনে মনে এনেদৰে ভাবি আছা যে প্ৰেমৰ সপ্তাহ চলি আছে ভেলেণ্টাইন্স ডে চলি আছে তো এইবোৰৰ ওপৰত ভিডিঅ' আনিব লাগে তো মই নিজে পালন নকৰোঁ ইমান বেছি ইণ্টাৰেষ্ট নাই তো যদি তোমালোকে পালন কৰা তেতিয়াহ'লে বহুত ভাল কথা ঠিক আছে তো যিয়েই নহওক কিয় আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে ভিডিঅ' চাই পেলাই কেনেকুৱা লাগিছে প্লাছ যদিহে তোমালোকৰ কিবা সমস্যা থাকে কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্ট বক্সত তোমালোকে জনাব পাৰা ঠিক আছে ৰিপ্লাই কৰিবলৈ নিশ্চয় চেষ্টা কৰিম তো আজিৰ ভিডিঅ' চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে ভাল থাকা সুস্থ থাকা আৰু সুস্থ থাকা